ফ্ৰেণ্ডছ গুড মৰ্ণিং আৰু আজি হৈছে আমাৰ মই যে ভিডিঅ' দি আহিছোঁ আৰু আজি বিয়া মানে আজি ফেব্ৰুৱাৰীৰ 2 তাৰিখ মোৰ মাহীৰ ল'ৰা নয়নৰ বিয়া গতিকে আৰম্ভ কৰি লৈছোঁ ব্লগটি এতিয়া ৰাতিপুৱা আমি এতিয়া মন্দিৰলৈ যোৱাৰ আগত আপোনালোকক দেখুৱাই দিছোঁ অকণমান মন্দিৰত দৰা লৈ যাওঁ তো তাৰ আগতে দেখুৱাই লৈছোঁ এতিয়া মই বিয়া ঘৰতে আছোঁ গোটেইখিনি দেখুৱাই যাম ভিডিঅ'টি চাই যাব শেষলৈ আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টি কেনেকুৱা পায় তো বলক আজি বিয়াৰ ব্লগ আৰম্ভ কৰি দিওঁ এয়া ৰাতিপুৱাৰ পৰিৱেশটো অলপমান দেখুৱাই দিছোঁ ইয়াতে বামুণে শ্ৰাদ্ধ কৰি আছে যিহেতু বিয়াৰ আগত পূৰ্বপুৰুষক এনেদৰে স্মৰণ কৰি লোৱা যায় কিছুমানে অৱশ্যে নকৰে আৰু কিছুমানে কৰে এওঁলোকে কৰিছে এয়া শ্ৰাদ্ধৰ অলপ নিয়ম দেখুৱাই দিছোঁ এয়া দৰা বহি আছে আৰু বৰ্তমান এইখিনিয়ে চলি আছে গোটেই দিনটো ভালকৈ যাওক এয়া হৈছে দৰাৰ দেউতাককো এবাৰ দেখুৱাই দিছোঁ আৰু এইফালে এয়া মাকে অলপ চকু পানী টুকিছে যিমান যি হ'লেও বিয়া বুলি ক'লে কিবা এটা দুখ লাগে আৰু এয়া আমাৰ দেহাই কিয় কান্দিছে চবকে সুধি মানে ককাক সুধি হাইৰাণ কৰি দিছে সকলোৱে কান্দা দেখি মোৰো অলপ চকু পানী ওলাইছে কিবা এটা দুখ লাগে ন বিয়া বুলি ক'লে যদিও আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হয় তথাপিও কিবা এটা বেয়া লাগে ছোৱালীৰ হ'লে বেছিয়ে বেয়া লাগে যিহেতু ঘৰখন এৰি যাবলগীয়া হয় ল'ৰাৰ হ'লেও পিছে দুখটো নলগা নহয় যিয়ে নহওক সকলোবিলাক বাৰু চলি থাকিব আমি কিন্তু মন্দিৰৰ পৰা আগতে আহিলোঁগৈ আপোনালোকক দেখুওৱা নহ'ল মানে মোৰ লগত মোৰ ভাগিন মন থাকিল চ' অকণমান মন্দিৰত যোৱা ভিডিঅ' ফুটেজ মোৰ একেবাৰে ৰখা নহ'ল যি পাৰিছোঁ দেখুৱাই গৈছোঁ আৰু এয়া আমাৰ এতিয়া দৰাৰ মেকআপ চলি আছে আৰু মেকআপ আৰ্টিষ্ট এয়া হাই দিয়া মেকআপ আৰ্টিষ্ট হাই মিতালী কলিতা কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰিব প্লিজ আৰু নহয় সেইটো ট্ৰাই কৰা বুলি নকয় মই কৰিলোঁ অলৰেডি সেইটো ট্ৰাই কৰা বুলি আমাৰ এছিষ্টেণ্ট এফালে আছে থিয় হৈ আমাক কণ্টেক্ট কৰিব পাৰে দেই তাৰপিছত দৰাই এই মেকআপটো লৈ ক'বা তুমি কেনেকুৱা পাইছা বিৰাট বগা হৈ গৈছা মানে বিচৰা নিচিনাকে পাইছা নে তুমি ছেটিছফাইড নে এবাৰ এইখিনি লাগবয়ে বঢ়িয়া 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 আৰু এয়া বেণ্ড পাৰ্টি আহি গ'ল এই বেণ্ড পাৰ্টিটো ভাইৰেল বেণ্ড পাৰ্টি হয় আপোনালোকে যদি ইউটিউবত চাইছে গমেই পাইছে বিজয়নগৰৰ এটা ভাইৰেল বেণ্ড পাৰ্টি আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাবই আৰু সেই বেণ্ড পাৰ্টিযোৰাই আজি বিয়াত গোটেই দিনটোৰ বাবে থাকিব দেখুৱাই যাম বাৰু মই আৰু যিসকলে মোৰ ফেচবুকত অলৰেডি বিয়াৰ কিছুমান লাইভ দেখা পাইছে তেওঁলোকে গমেই পাইছে এইপিনে এয়া বেণ্ড পাৰ্টি ষ্টাৰ্ট হৈ গৈছে লৈ সিয়ে দৰাক গা ধুৱায় আৰু এয়া দৰাৰ মাকে গা ধুৱাব ত' ডাঙৰ ঘটটো দৰাৰ মাকে এয়া ধৰিছে লগত এয়া সৰু সৰু ছোৱালীবিলাক
পানী তোলা পৰ্ব হৈ গ'ল আৰু এতিয়া আমি আকৌ ঘৰত আহিলেও ড্ৰেছ চেঞ্জ গোটেইকেইজনী আকৌ ওলাইছোঁ মম্মী এয়া তলা লগাই আছে যাওঁ আৰু তাড়াতাড়ি এয়া আমি আকৌ আহি পালোঁহি বিয়া ঘৰ আৰু বিয়া ঘৰ আহি পাই এয়া ৰিলছ বনোৱা ষ্টাৰ্ট কৰি দিলোঁ ভোজ ভাতো অৱশ্যে খালোঁ আৰু এতিয়া হৈ গ'ল সন্ধিয়া দৰা নোৱাই হৈ গ'ল আৰু এতিয়া সন্ধিয়া কিছুমান নিয়ম থাকে দৰা কইনা আনিবলৈ যোৱাৰ আগত যিখিনি নিয়ম আছে সেইখিনি কৰিবলৈ লৈছে আৰু এইটো আমাৰ ইয়াতে সুৱাগ জৰা বুলি কয় সুৱাগ জাৰিছে এয়া মাকে যিহেতু মাকে গা ধুৱাইছিল মই গা ধোৱা ভিডিঅ' অৱশ্যে আপোনালোকক নেদেখুৱালোঁ এইটো সুৱাগ জৰা বুলি কয় আপোনালোকৰ পিনে যদি কিবা বেলেগ কয় মই নাজানো আমাৰ পিনে এয়া সুৱাগ জৰা মানে দৰঙীয়া ভাষাত এয়া সুৱাগ জৰা বুলি কয় আৰু বৰ্তমান এয়া চলি আছে দৰাই কইনা আনিবলৈ যোৱাৰ আগত মানে নোওৱাৰ পিছত এইখিনি কাৰ্য কৰা হয় সন্ধিয়াৰ নিয়মো মোটামুটি সকলোখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া আকৌ দৰাই কইনা আনিব যাবৰ বাবে এয়া ৰেডি হৈ আছে আৰু এয়া দৰাক সজাই দিছে আমাৰ গাঁৱৰে ভাইটি কৌস্তৱে এয়া দৰাই কাপোৰ পিন্ধি আছে লোচন লগাইছে কি লগাইছে নাজানো আৰু আজি দৰা ধুনীয়া হৈ যাব লাগিব ন কইনা আনিবলৈ আৰু এয়া হৈছে আমাৰ ডাঙৰ জেঠাই কইনা আনিবলৈ যোৱাৰ আগমুহূৰ্তত এয়া জেঠাইৰ পৰা আশীৰ্বাদ লৈছে জেঠাই বুলি নহয় মাক দেউতাক সকলোৰে পৰা এনেদৰে আশীৰ্বাদ লৈছে মই গোটেইখিনি দেখুওৱা নাই জেঠাইক যিহেতু আগতে দেখুওৱা হোৱা নাছিল এয়া আমাৰ ডাঙৰ জেঠাই মানে দৰাৰো জেঠাইক মোৰো জেঠাই দেখুৱাই দিছোঁ এবাৰ আৰু এয়া কইনা আনিবলৈ যোৱাৰ আগত দৰা ঘৰৰ পদূলিত এয়া ডেকাবিলাকে অলপ এনজয় কৰিছে আৰু আমাৰ এয়া অলপকৈ ওলাইছে আমাৰ বৰযাত্ৰীৰ গাড়ীখনো এবাৰ দেখুৱাই দিছোঁ লগতে সিহঁতৰ ফূৰ্তিবিলাক অলপ ৰাখি থৈছোঁ ভিডিঅ'ত এয়া হৈছে বৰযাত্ৰীৰ গাড়ী আহি গ'ল ধুনীয়াকৈ সজাই মেলি এয়া লৈ আহিছে গাড়ীৰ পাইলট মই পিছত দেখুৱাম যিহেতু মই দৰাৰ গাড়ীতে যাম পিছৰখিনি বাৰু ভিতৰৰ দৰাৰ লগত আপোনালোকক এবাৰ দেখুৱাই দিম দৰাৰ অনুভৱ কেনেকুৱা সেইবোৰ জনাম আৰু এইবিলাকৰ দৰাৰ লগতে কইনা আনিবলৈ যোৱা আন গাড়ীখিনি মই এবাৰ দেখুৱাই দিছোঁ গ'লো আমি কইনা আনিবলৈ চাওঁ দৰা কেনেকুৱা ফিলিংছ ভালে লাগছে আৰু এয়া দৰাৰ লগত দৰাৰ সখী নেকি অকে আৰু এইফালে ময়ো আছো দেই বঢ়িয়া বাহন চলাইছি ঠিক আছে বৰযাত্ৰীৰ বাহনৰ পাইলট আৰু এনেদৰে আনন্দ ফূৰ্তিৰ মাজেদি আমি আহি কইনা ঘৰ পালোহি আৰু কইনা ঘৰ আহি পোৱাৰ পিছত কইনা উলিয়াই দিয়াৰ আগত কিছুমান যিহেতু নিয়ম থাকে সেই নিয়মখিনি অকণমান মই দেখুৱাই দিছোঁ আৰু লগতে কইনাৰ ঘৰত বিয়া চাবলৈ অহা মানুহখিনিও এবাৰ দেখুৱাই দিছোঁ এয়া বৰ্তমান এয়া কইনাৰ ঘৰত বিয়া চলি আছে আৰু আমি বিয়া চাই বহি আছোঁ আৰু এয়া দৰাই কইনাক সেন্দুৰ পিন্ধালে আৰু মোটামুটি আমাৰ বিয়া শেষ হৈ আহিছে এনেদৰে ধুনীয়াকৈ গুচি গৈছে বিয়াখন ফাইনেলি আমি কইনা লৈ আহি পালো এয়া দৰা কইনা মই এতিয়া ভালকে দেখাব পৰা নাই ঘৰত গৈ দেখাম আৰু এইফালে কইনা ধৰা আমি এতিয়া কইনা লৈ আহিলো আৰু ভাগিন মামী আনিলো গম পাইছা নাই এতিয়া মামী লগত থাকিম আৰু নেকি
আৰু এয়া ফাইনেলি কইনাই দৰাৰ পদূলিত আহি নামিলে গাড়ীৰ পৰা আৰু ইয়াৰ পিছত কইনা আগবঢ়োৱা লগতে যিহেতু কইনাৰ ঘৰত হোম পুৰা নহ'ল গতিকে হোম পুৰাৰ কিছুমান নিয়ম ইয়াতে হ'ব মই এইখিনি আপোনালোকক ভিডিঅ' দি দেখুৱাই যাম বিশেষ আৰু কৈ নাথাকোঁ লাষ্টত সদায় কোৱাৰ দৰে কওঁ ভিডিঅ'টি কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আজিৰ এই ভিডিঅ'টিৰ যোগেদি মই নয়নৰ বিয়াৰ যি ভিডিঅ' দেখুৱাই আহিছোঁ এইখিনিতে শেষ কৰিছোঁ তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক সকলোৱে আশীৰ্বাদ কৰিব এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টিত কি দেখুৱাব পাৰিলোঁ কি দেখুৱাব নোৱাৰিলোঁ নাজানো চাই থাকিব মাইনা মিক্সাৰ ইউটিউব ভিডিঅ'ৰ লগতে মোৰ ফেচবুক পেজটিও আপোনালোকে ফ'ল' কৰিব যিসকলে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই বাই